Sagar, র হয়েছে র লো দু এসে যাবি বোঝাম নালাগে তো যাব কিয় নালাগে 6000 টাকা 25টা আছে হব চলে যা আর চৌধুরী ফোন কৰিব পাৰে তো কবি দাদা গৈছে যা প্লিজ এতিয়ালৈকে আহিয়ে পোৱা নাই কেলা ৰ এটা চিগাৰেটকে খাই লওঁ ৰ ইমান দেৰি কৰিলে কেলা ই মই যে ইমান দেৰি কৰিলি কেতিয়াবা ৰখি আছো কাম আছিল সেইকাৰণে অলপ দেৰি হ'ল পিছে পইচাখন চাওঁ মাল ক'ত মালৰ চিন্তা নকৰিবি তই ৰ চেক কৰিছা মাল ঠিকে আছে আরে বাবা প্রিন্সর বস্তু 2 নম্বরই কেতিয়া হ'ব নোৱাৰে ঠিক আছে মোক কেনেকুৱা মালে লাগে মোক আৰু পিছে মালখিনি তই লৈ ল পইচা দে ইয়াত মাল আছে তই গুণি ল'বি পুৰা আৰু এনেকৈ মাল দিব নালাগে কাৰণ চা কেতিয়া কি ক'ব নোৱাৰি গতিকে গুগল পে কৰি দিবি ঠিক আছে মই গুগল পে কৰি দিম দে যাও আৰু এনেকুৱা মাল লাগিব কিন্তু মোক এনেকুৱা মাল দি থাকিবি হ'ব ঠিক আছে প্লিজ যাবি ঠিক আছে মই আউটে নহ'লে আৰু অতি সোনকালে আমি লগালগি হৈ আছো ঠিক আছে আড্ডালৈ আহিবি হেল্ল' ছাৰ ক'ত আছে আপুনি হয় ছাৰ ইয়ালৈ আহকচোন নিশ্চয়তো সময় আহিব দিছে আহক ছাৰ তুমি টেনশ্যন ল'ব নালাগে এই বল বল এতিয়াহে খেলা জমিব প্রিন্স এতিয়ালৈকে কিয় আহি পোৱা নাই ইমান দেৰি হ'ল Sagar আহিবলি আহিবল দে চলো চলি বহ হ'ব
প্ৰিন্স এইজন কোন আৰু কোন তইতো ইয়াক এতিয়া আনিলি আমাৰ আত্মালৈ আৰু ই কি বিশ্বাসী নে আৰু শুন আগৰ ই আমাৰ নতুন মেম্বাৰ আৰু ই বহুত বিশ্বাসী আৰু শুন ই আজি মোৰ জীৱন ৰক্ষা কৰিব কি তই মোৰ কি কৈছ তোক মই কৈছিলো নে অকলে যাব নালাগে বুলি আজি যদি তোৰ কিবা এটা হ'লহেঁতেন আজি নহ'লে তোক কোনে বচালেহেঁতেন চালা কাম কৰ ঐ আমাৰ এই বিজনেছত বহুত মানুহৰ মুখামুখি হৈ থাকিব আৰু শুনক আপোনালোকে যদি এইবোৰত গুৰুত্ব দি থাকে তেতিয়াহ'লে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে হেল্ল' ঐ কুকুৰ পইচা ক'ত মোৰ আৰু শুন পইচা মোক কালি লাগিব ছাৰ মই মাত্ৰ 2 মাহ সময় দিয়ক আৰু শুন মই 1 মিনিটো নৰখো চালা কুকুৰ ৰহ ঐ আগৰ যা তাক খতম কৰি থৈ যা ঐ ৰ এইটো ল আৰু যা লোড কৰি আছো ন অঁ তই কুকুৰ তই পইচা কেতিয়া দিবি দাদাৰ মই সোনকালে দিম অতি সোনকালে ইমান দিন কটালি তই এদিন দুদিন কৈ চালা তোক কাজি চালা তই আছিল লাকি আজি বন্ধুকৰ খুলি নোহোৱাৰ বাবে তই বাচি গলি আজি মোক ভগৱানে বচালে মই সিহঁতক সোনকালে পইচাটো দি দিয়ে ভাল হ'ব প্ৰিন্স তোৰ কামটো হ'ল নহয় কামটো তই কি মানুহ বে ৰপালি মোক পিস্তল দিব নালি ইয়াৰ গুলি গ'ল আৰে বাবা তাক ভয় খুৱাইছো ভয় যাতে সি পইচাটো অতি সোনকালে দিয়ে ঐ চিন্তা কৰিব নালাগে তাক ভয় খোৱাৰ কাৰণে তাক সেই কামটো কৰিছো বুজিছ নহয় ঠিকেই আছে বুজিছো তইতো ভাল কামে কৰিলি পিছে সিটো আকৌ কোৱা নাই সি অতি সোনকালে দিন কৰিছে নহ'লে সি আজি মোৰ এই বন্ধুকৰ গুলি ডেট হ'ল হ'ব হ'ব দাদা এটা কাম কৰিবচোন আমাৰ বন্ধু এজন অহাৰ কথা আছে আপুনি 3 কাপ চাহ ৰেডি কৰি দিয়ক ঠিক আছে
কামটো অতি সমানে কৰিব লাগে লৈ যাব আৰু দ্বিতীয়বাৰ পইচা গুগল পে কৰি দিবি তই মাজতে শুন আপুনি এটা কাম কৰিব এনেকৈ দিল মানে পইচা পাতিটো এনেকৈ কৰিব অলপ কাৰণ বহুত মানুহ হ'ব চিবিআইটো লাগি আছে চ' আপুনি পূৰা পইচাখিনি গুগল পে' কৰিব আৰু গুগল পে কৰাৰ ব্যৱস্থা কৰিব আৰু সদায় এনেকৈ লগ কৰাটো সহজ নহয় ঠিক আছে আপোনাৰ আৰু কামবিলাক ভালকে কৰিব লাগিব কামবিলাক ভালকে কৰিব না দাদা কিমান হ'ল 50 টকা আৰু আজিৰ পৰা আমাৰ ডিল কৰি ইয়াতে হ'ব ঠিক আছে কেইজন লগাক দেখিছিল নেকি এই মাত্ৰ হোটেলৰ পৰা ওলাই গ'ল এবাৰৰ পৰা যদি সিহঁত আহি আমাক নিশ্চয় খবৰ দিব ঠিক আছে ছাৰ ঠিক আছে আমি এতিয়া আহোঁ গাড়ীখনৰ আজি কি হ'ল দিনাতো এনেকুৱা নহ'বই এই আজি নোযোৱাই ভাল হ'ব আৰু হেল্ল' ছাৰ আপোনালোক ক'ত আছে ছাৰ হোটেললৈ অতি সোনকালে আহক সিহঁত আজিও আহিব ঠিক আছে ভিক্ষাৰী এই ভিক্ষাৰী ছাৰ Sir, we're ready. বুঝা দে
সকলো আহিছোঁ We are from Syria.